প্ৰত্যেক মানুহেই নিজৰ সৈতে এখনি কাহিনী জীয়ন্তি ৰাখে, লগত লৈ ফুৰে উশাহৰ দৰে। নিসংগতাৰ আঁউসী নিশাত সেই কাহিনীবোৰ জোনাক হয়, কঁপি থকা দুভৰিৰ সঁহাৰি হয়। কেতিয়াবা কোনোবাই কাহিনীবোৰ উলিয়াব পাৰে, কোনোবাই আকৌ নোৱাৰে। শেষ হয় উশাহৰ সৈতে। উশাহৰ সিপাৰেও থাকে নেকি কাহিনী, নাজানো। কিন্তু সেই কাহিনীবোৰত সংগ্ৰাম থাকে। মিলন বা বিচ্ছেদৰ পৰিধি ভেদি কিছুমান কাহিনীৰ সৃষ্টি হয় সমাজৰ বাবে, মানুহৰ বাবে। নিয়মৰ নাম দি, পৰম্পৰাৰ নাম দি এখনি মানুহক হেঁচি অহা, শুই অহা অন্যায়ৰ বিৰুদ্ধে চলে এনে কাহিনী। প্ৰেমৰ শক্তিত ভঙা যায় নিয়ম নামৰ দেৱাল। ৰাধাৰ কাহিনীও ঠিক তেনেকুৱাই।